हेलो दोस्तों আজি আমাৰ ৰেচিপিটো হ'ব গৈছে পায়সৰ ৰেচিপি আৰু এই ভাতটো গৰম হৈ যোৱাৰ লগে লগে তাৰ ওপৰত দি দিলো গাখীৰটো আৰু গাখীৰটো এটা ধুনীয়াকৈ ভাতৰ গৰম হ'ব লাগিব যেহেতু তো আমি এটা গাখীৰটো গৰম হ'ব দিলো আৰু গৰম হৈ যোৱাৰ লগে লগে তাৰ ওপৰত দি দিলো কাজু আৰু কিচমিচ ধুনীয়াকৈ অকমান লৰাই দিলো তো লৰাই দিয়াৰ পিছত এতিয়া ইয়াৰ ওপৰত দি দিলো চেনি আৰু চেনিটো দি পেলাই ধুনীয়াকৈ অকণ লৰাই দিয়াৰ পিছতে এতিয়া আপোনাৰ ইয়াৰ ওপৰত দি দিয়া হ'ব 3-4টা তেজপাত তো 3-4টা তেজপাত দি পেলাই এতিয়া তাৰ ওপৰত দি দিয়া 1 চামুচ ঘিউ আৰু 1 চামুচ ঘিউ দিয়াৰ পিছতে এতিয়া ইয়াৰ ওপৰত দিয়া হ'ব খাটি জোলৰ অকমান মৌ আৰু এই খাটি জোলৰ মৌ আমি অকণ দি দিলো তো দি দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ অকমান লৰাই দিম আৰু লৰাই দিয়াৰ পিছতে ফাইনেলি আমাৰ পায়সৰ ৰেচিপিটো ৰেডি হৈ গ'ল আৰু বলক এতিয়া পায়সটো মই অকমান খাই চাওঁ কেনেকুৱা লাগিলে খাই আপোনাক জনাই আছোঁ আৰু এয়া মই 1 চামুচ লৈ খাই চাব ধৰিলোঁ খুব ভাল লাগিছে আৰু আজিলৈ ভিডিঅ'টো আমাৰ ইমানেই ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু সাবস্ক্ৰাইব এটা